Hello friends, welcome to the channel. আজি ভিডিঅ'টোত আমি বিগিনাৰ্ছে কৰা কিছুমান মিষ্টেকৰ বিষয়ে শিকিম। এতিয়া বিগিনাৰ্ছে কেনেকুৱা ধৰণৰ মিষ্টেক কৰে? বিগিনাৰ্ছে জেনেৰেলি ভাবে যে সকলো ধৰণৰ ইণ্ডিকেটৰ ফলো কৰাৰ পাছতো লছ হয় বা কেতিয়াবা সকলো ধৰণৰ সেটআপ ফলো কৰাৰ পাছতো প্ৰফিট নহয়। কিন্তু ইয়াৰ কাৰণ কি হ'ব পাৰে? এই বিষয়ত যদি আপোনালোকে চাই কাৰণটো হ'ল মাৰ্কেট নহয়। বহুতে ক'ব পাৰে হয়তো মাৰ্কেটত মেনিপুলেশ্যন হয়। মেনিপুলেশ্যনৰ কাৰণে আপোনাৰ এটা ষ্টক হঠাতে বহুত বেছি ওপৰলৈ গুচি যায়, যিটো সেটআপত কেতিয়াও হ'ব নালাগিছিলে কিন্তু হৈ যায়। বা আপোনালোকৰ কোনো ধৰণৰ সেটআপ এটা বোলে আপোনালোকে দেখিছে বোলে মাৰ্কেট তললৈ যোৱাৰ সম্ভাৱনা আছে, আপোনালোকে সেই হিচাপে আপোনালোকৰ সেটআপৰ মতে আপোনালোকে লৈছে, কিন্তু আপোনালোকে দেখিছে হঠাতে বহুত বেছি ওপৰলৈ গুচি গৈছে। এইটো এটা মেনিপুলেশ্যন বুলি বহুতে ভাবিব পাৰে, কিন্তু আচলতে এনেকুৱা নহয়। কিন্তু কাৰণবোৰ কি হ'ব পাৰে? আজি আমি কেইটামান কাৰণ আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে, আৰু ভিডিঅ'টোত আমি যিকেইটা কাৰণ আলোচনা কৰিম সেইকেইটা আমি প্ৰেক্টিকেলি লাইভ চাৰ্টত আমি শিকিবলৈ চেষ্টা কৰিম যে আমাৰ কাৰণবোৰ কেনেকুৱা হ'ব পাৰে বা আমাৰ প্ৰব্লেমবোৰ ক'ত হ'ব পাৰে। আৰু সেইকাৰণে আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে আপোনালোকে গম পায় কেনেকুৱা ধৰণৰ কাৰণত বা কেনেকুৱা ধৰণৰ মিষ্টেক আমাৰ যিবোৰ বিগিনাৰ্ছ আছে তেখেতলোকে কৰে। এতিয়া ফ্ৰেণ্ডছ, ফাৰ্ষ্ট মিষ্টেক হ'ল আমি ট্ৰেণ্ড নজনাকে য'তে ত'তে আমি বাই কৰোঁ বা চেল কৰোঁ। এতিয়া ট্ৰেণ্ড নজনাকে বাই চেল কৰাটো কিয় মূৰ্খামি হ'ব পাৰে বা কিয় আমাৰ এটা ডাঙৰ মিষ্টেক হ'ব পাৰে, সেইটো আমি আজিৰ ভিডিঅ'ত শিকিম। এতিয়া এখন চাৰ্ট ধৰি লওক আমি এইখিনিত চাইছোঁ। এতিয়া আপুনি যদি ইয়াত চাই, ইয়াত এটা আপুনি যদি ইয়াত লক্ষ্য কৰে তেতিয়াহ'লে ইয়াত মাৰ্কেটে এটা লোৱাৰ হাই বনাই আছে। মানে লোৱাৰ হাই মানে কি? এটা হাই বনালে, তাৰ পাছৰ হাইটো তাৰ তলত বনিলে, তাৰ পাছৰ হাইটো তলত বনিলে, তাৰ পাছত বেলেগ এটা হাই বনিলে যিটো ইয়াৰ তলত বনিলে। গতিকে এই ষ্ট্ৰাকচাৰটো হ'ব এটা বিয়াৰিছ ষ্ট্ৰাকচাৰ। এতিয়া আপুনি যদি লক্ষ্য কৰে এইটো এটা চেনেলৰ মাজত এই প্ৰাইচটো চলি আছে। চেনেলটো আমি আঁকিবলৈ চালোঁ, এইটো এটা চেনেলৰ মাজত চলিছে। কিন্তু ধৰি লওক এইখিনি আপোনাৰ একদিনৰ টাইম ফ্ৰেম, কিন্তু আপুনি যদি দেখিছে, ধৰি লওক আপুনি এইখিনি এতিয়া টাইম ফ্ৰেম, কিন্তু এই চেনেলটো আপুনি যদি ইগনৰ কৰে আৰু এইখিনিতে যদি আপুনি দেখিছে যে এইখিনিত বেলেগ কিছুমান সেটআপ আপুনি ধৰি লওক লৈছে। ধৰি লওক মই EMA সেটআপটোৱে ল'লোঁ, EMA 915। এতিয়া EMA সেটআপত 915 ল'লে। এতিয়া দেখিছে এইটো তললৈ গৈ আছে, তললৈ যোৱাৰ পিছত আপুনি দেখিছে এইটো তললৈ গতি কৰি আছে, আৰু তললৈ যোৱাৰ পিছত কিন্তু এইখিনিত ইয়াত বাউন্স বেক কৰিলে। বাউন্স বেক কৰাৰ পিছত আপুনি কি কৰিলে, এইখিনিত দেখিছে যে মাৰ্কেটটো এইখিনিত এনেকৈ আহি পিনে ইয়াত বাউন্স কৰিছে। ইয়াত বাউন্স কৰি পিনে ইয়াত আপুনি কিনিলে বাই, ইয়াত বাই কৰিলে, ইয়াত বাই কৰাৰ পিছত সি ওপৰলৈ গ'ল, আপুনি এইখিনি ধৰি লওক ওলাই দিলে। কিন্তু নেক্সট আপুনি কি কৰিলে, নেক্সট আপুনি যদি এইখিনিলৈও যদি আহে, ইয়াত আপোনাৰ আৰু এটা বাই চিগনেল পালে, কাৰণ আপুনি এইটো ৰিটেষ্ট কৰি পিনে ওপৰলৈ গুচি গ'ল। ৰিটেষ্ট কৰাৰ পিছত আপুনি এইখিনিত আৰু এটা বাই চিগনেল পালে, আপুনি ইয়াত কিনিলে, কিন্তু আপোনাৰ লগে লগে মাৰ্কেট তললৈ গুচি আহিলে। এতিয়া মাৰ্কেট যে তললৈ গুচি আহিলে, আপুনি ইয়াত এটা বস্তু লক্ষ্য কৰিছেনে? ইয়াত যদি আপুনি চাই মাৰ্কেটে ইয়াত কি পেটাৰ্ণ বনালে। প্ৰথমতে আপোনাৰ মাৰ্কেটে ইয়াত আহিলে, তললৈ আহিলে, ওপৰলৈ গ'ল, তাৰপিছত 2 নম্বৰ আৰু এটা পেটাৰ্ণ বনালে, ইয়ালৈ গৈ ইয়ালৈ আহিলে। এইটো আপোনাৰ এটা ক্লিয়াৰলি আপুনি যদি চাই এইটো ডাউন ট্ৰেণ্ডত আছে মাৰ্কেট। কিন্তু আপুনি যদি এইখিনিত যদি আহি পিনে এইখিনিত অকণমান আহি পিনে এটা বাউন্স বেক কৰিলে কাৰণে যদি এইখিনিত বাই কৰে, তেতিয়া আপোনাৰ ডেফিনেটলি লছ হোৱাৰ প্ৰবেবিলিটি আপোনাৰ বেছি থাকিব। আৰু আপুনি সেইটো জানিব লাগিব যে ষ্ট্ৰাকচাৰটো কেনেকুৱা আছে, আপুনি এইটো বাই কৰিব কেনেকৈ। যদি বাই কৰে
তেতিয়াহ'লে সেইটো বেলেগ এটা ষ্ট্ৰাকচাৰ সি বনাব লাগিব কিন্তু ই এতিয়া ক্লিয়াৰলি ডাউন ট্ৰেণ্ডত আছে কিন্তু ডাউন ট্ৰেণ্ডত থকাৰ পাছতো আমি কি কৰিছোঁ আমি এইখিনিত বাই কৰিব চাইছোঁ বা বিগিনাৰ হিচাপে আমি এইখিনি বাই কৰিব চাইছোঁ যাৰ কাৰণে আমাৰ লছ হৈছে লছ হোৱাৰ পাছত আমাৰ এইখিনিত যেতিয়া আমি ইয়াত দেখিলোঁ যে মাৰ্কেট এইখিনিৰ পৰা পৰি পিনে এইখিনি জেগালৈ আহিলে এইখিনিলে জেগালৈ আহিলে যেতিয়া আমাৰ আকৌ আমি যিহেতু লছত আছোঁ তেতিয়া আমাৰ আৰু এটা এই লছটো প্ৰফিট কৰিবৰ কাৰণে বা আমাৰ লছটো নোহোৱা কৰিবৰ কাৰণে আমি আৰু এটা চান্স বিচাৰি থাকিম গতিকে আমি এইখিনিত বা এনেকুৱা জেগাত আমি যেহেতু বাউন্স কৰিছে বাউন্স কৰি ইমান মানত বাউন্স কৰিছে বা ইমান মানত বাউন্স কৰিছে আমি ভাবিছোঁ ইয়াৰ পৰা সি উঠিছে কাৰণ এই লটো যে আছে এইখিনিত সি আপুনি এটা দেখিছে এইখিনিত চেনেল এটা আছে ইয়াত এটা দেখিছে এইখিনিত এটা চেনেল এটা আছে সেই চেনেলটো ব্ৰেক কৰি দিলে সেই ব্ৰেক কৰি দিয়াৰ পিছত আপুনি হয়তো কি কৰিব আপুনি এইখিনিতে কিনিবলৈ চাব এইখিনি বাই কৰিলে তাৰপাছতো বাই কৰি দিয়াৰ লগে লগে সি আকৌ তললৈ গুচি আহিলে তাৰ মানে কি আপোনাৰ লছ হ'ল কিন্তু আপুনি যদি বাই কৰিব লাগিছিলে তেতিয়াহ'লে আপুনি সেইটো ক্ষেত্ৰত যদি আপুনি বাই কৰিবলৈ হয় তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ এই যিটো ৰেঞ্জ আছে এইখিনিত যদি বাই কৰিবলৈ হয় আপোনাৰ এই ৰেঞ্জটো ব্ৰেক হ'ব দিব লাগিব এই ৰেঞ্জটো যেতিয়া ব্ৰেক হ'ব সেইটো ৰেঞ্জ ব্ৰেক হ'লে মাৰ্কেট ইয়ালৈ গ'ল ইয়াত আহিলে ইয়ালৈ আহিলে তাৰপিছত ইয়ালৈ গ'ল তাৰপিছত আপোনাৰ ইয়ালৈ যোৱাৰ পিছত যেতিয়া ৰিট্ৰেচমেণ্টত আহিব আমি ইমান মান পালে আমি এইখিনিত বাই কৰিব লাগিব তেতিয়া সেইটো আপোনাৰ প্ৰফিটৰ সম্ভাৱনা বেছি কাৰণ সি এই যিটো ষ্ট্ৰাকচাৰ আছে এই ষ্ট্ৰাকচাৰটো সি ব্ৰেক কৰিলে সেইটো হ'ল মিষ্টেক নম্বৰ 1 সেইটো হ'ল প্ৰথম মিষ্টেক আমাৰ ছেকেণ্ড মিষ্টেকটো আমাৰ কেনেকুৱা ধৰণৰ ধৰি লওক আমি বেলেগ এটা জেগাত চাওঁ এতিয়া ধৰি লওক আমি এতিয়া বেলেগ এটা জেগাত চাম এতিয়া আমি দেখিছোঁ ই ইয়াত এটা ট্ৰেণ্ড লাইন বনাই আছে গতিকে এই ট্ৰেণ্ড লাইনটো যেতিয়া ই ইয়াত বনালে ইয়াত হিট কৰিলে তাৰপিছত ইয়াতো গৈ পিনে ইয়াত হিট কৰাৰ পাছত ইয়াতো গৈছে এইখিনিত হিট কৰি আপোনাৰ ইয়াত এটা ছাপোৰ্ট লৈ ইয়াতো ব্ৰেক কৰিছে তেতিয়া এইটো যদি ছাপোৰ্টটো ব্ৰেক কৰি এইখিনিত লয় আপুনি এইখিনিত ল'ব পাৰে নহ'লে আপুনি এইখিনিত বাউন্স কৰি আৰু যেতিয়া ওপৰলৈ যাব আপুনি তেতিয়াও ল'ব পাৰিব সেইটো হ'ল আপোনাৰ বাইং পইণ্টটো আপোনাৰ এইখিনিত হ'ব কিন্তু আমি জেনেৰেলি মিষ্টেক কি কৰোঁ আমি চাই থাকোঁ যে মাৰ্কেটটো ক'লৈ গৈ আছে এইখিনিত ব্ৰেক কৰিলে আমি এইখিনিতটো নোলোৱাৰ পাছত আমাৰ এইখিনি ওপৰলৈ গৈ থাকিব কিন্তু আমি মানে আমাৰ সন্দেহ থাকে বা নিজৰ এনালাইচিছৰ ওপৰত আমাৰ সন্দেহ থাকে যে এইখিনিত ল'লে ই ওপৰলৈ যাব নে নাযায় আমাৰ সেইটো সন্দেহ থাকে সেইটো সন্দেহৰ কাৰণে আমি এইখিনিত নলওঁ আৰু অকণমান চাওঁ যে সি ওপৰলৈ যাব নে নাযায় সেনেকে বুলি ভাবি থাকোঁতে ই আপোনাৰ যদি চায় আপুনি যদি এইখিনিত লক্ষ্য কৰে তেতিয়াহ'লে এতিয়া আপোনাৰ 1 2 3 4 5 6 7 এতিয়া ধৰি লওক 8ডাল কেণ্ডেল যোৱাৰ পাছত আমি লওঁ কেতিয়াবা লোৱাৰ পাছত কি হয় আমাৰ ধৰি লওক আমি এই লেভেলটোত ল'লোঁ হয়নে আৰু এইটো লেভেলত নলয় বোলে ধৰি লওক আমি এই লেভেলটোত ল'লোঁ এইটো লেভেলত ল'লোঁ মানে ষ্টকটো কি হ'ল ষ্টকটো এইখিনিৰ পৰা ইয়ালৈ ৰেলী কৰিলে ইয়াৰ পৰা ইয়ালৈ ৰেলী কৰাৰ পাছত আমি ভাবিছোঁ ই আৰু কেতিয়াও নৰয় সি ওপৰলৈ গুচিয়ে যাব আমি সেনেকে বুলি জেনেৰেলি ভাবোঁ আৰু সেনেকে বুলি ভবাৰ পাছত সি কি কৰে আমি এইখিনিত যেতিয়া ধৰি লওক আমি মানে ফমত এণ্ট্ৰি কৰোঁ ফম মানে হ'ল ফিয়াৰ অফ মিছিং আউট আমি আমাৰ হেৰুৱাৰ মানে এটা ভয় থাকে যে আমি নাপাম আৰু ট্ৰেণ্ডটো ধৰিবলৈ তাৰ কাৰণে মানে আমি এইখিনিত জেনেৰেলি আমি এই ট্ৰেণ্ডটো ধৰিবলৈ বা ষ্টকটো ল'বলৈ চেষ্টা কৰোঁ কিন্তু আমাৰ বাইং লেভেলটো তলতে আছিলে ফিয়াৰ অফ মিছিং আউট মানে হেৰুৱাৰ ভয় সেইকাৰণে আমি ওপৰত লৈ ল'লোঁ আৰু সেই আমাৰ এনালাইচিছত ইয়াত আছিলে ইয়াত ল'ব লাগিছিলে কিন্তু আমি ইয়াত নলৈ ইয়াত ল'লোঁ ইয়াত লোৱাৰ পাছত কি হ'ব আপোনাৰ এইখিনিত সি ইমানখিনি ওপৰলৈ গৈছে ইমানখিনি ওপৰলৈ যেতিয়া যাব ষ্টকটো সেইটো ডেফিনেটলি সি ভাগৰি পৰাৰ পাছত সি আৰু ডেফিনেটলি তললৈ আহিবলৈ চাব বা ছাপোৰ্ট ল'বলৈ চাব এইটো যেনেকৈ ইয়াত যে ছাপোৰ্ট লৈছে ইয়াত ছাপোৰ্ট লৈছে এটা তেতিয়া এই ছাপোৰ্ট যে ল'বলৈ আহিছে আমি সেইখিনিতে লৈ ল'লোঁ লোৱাৰ কাৰণে কি হ'ল আমাৰ ষ্টপ লছ আমি এইখিনি মাৰ্কেট তললৈ গুচি আহিব তললৈ আহোঁতে আমাৰ এইখিনিত কি হ'ব আমাৰ এইখিনিত লছ
এই লছটো ক্লিয়াৰ হ'ল সেই লছটো এই কাৰণে হ'ল যে আমাৰ ফিয়াৰ অফ মিছিং আউটৰ কাৰণে মানে আমি লেট এন্ট্ৰি কৰিলো য'ত আমি এন্ট্ৰি কৰিব লাগিছিলে এইখিনিত কিন্তু আমি এন্ট্ৰি কৰিলো এইখিনিত আৰু এইখিনিত এন্ট্ৰি কৰাৰ পিছত আমি ভাবিছিলো ই ইয়াৰ পৰা ওপৰলৈ গুচি যাব কিন্তু ওপৰলৈ নগৈ পিনে হিতললৈ গুচি আহিলে এইটো আমাৰ মিষ্টেক নাম্বাৰ 2 আমাৰ 2 নম্বৰ কাৰণ এইটো এটা কাৰণত আমাৰ লছ হ'ব পাৰে এতিয়া আমি 3 নম্বৰ এটা চাম 3 নম্বৰটো কি হ'ল 3 নম্বৰটো ধৰি লওক আমি এইখিনিত ললো এইখিনিতে আমি এন্ট্ৰি কৰিলো এইখিনিতে ইয়াত ধৰি লওক আমি এন্ট্ৰি কৰিলো এন্ট্ৰি প্ৰাইস আমি এইখিনিত এন্ট্ৰি কৰিলো এইখিনিত এন্ট্ৰি কৰাৰ পাছত আমি ইয়াত ভাবিছো যে আমি ইয়াৰ পৰা ওপৰলৈ যাব কিন্তু সদায় আমি ভবা মতে হয়তো নহবও পাৰে আমি ভাবিছো যে ইয়াৰ পৰা ওপৰলৈ যাব কিন্তু হি নাযাবও পাৰে হি যেতিয়া নাযাব হি তললৈ গুচি আহিব তললৈ গুচি অহাৰ পাছত এইখিনিৰ পৰা যেতিয়া তললৈ গুচি আহিব হি কিমান তললৈ আহিব কিমান তললৈ আহিলে আমি কিমান টকা লছ ম্যাক্সিমাম ল'ব পাৰিম তাৰ আমাৰ এটা ক্যালকুলেশন থাকিব লাগিব আৰু সেই ক্যালকুলেশনটোৰ ওপৰত বেছ কৰি পিনে আমি আমাৰ ষ্টপ লছটো লগাব লাগিব ধৰি লওক আমি 10000 টকা দি ট্ৰেডটো লৈছো 10000 আমি ট্ৰেডত ইনভেস্ট কৰিছো এটা ইনভেস্ট কৰোতে আমি বোলে ইয়াত বোলে আপোনাৰ 300 বা 400 আমি লছ কৰিবলৈ সাজু আছো যত আমি প্ৰফিট কৰিম 1500 আমি প্ৰফিট কৰিবলৈ যাম এটা 1500 বা 2000 আমি যদি প্ৰফিট কৰিবলৈ চাও ডেফিনেটলি আমি 500 ষ্টপ লছ ৰাখিব লাগিব কিন্তু এইখিনিৰ পৰা যেতিয়া আপোনাৰ প্ৰাইসটো তললৈ আহিব ইয়াৰ পৰা যেতিয়া প্ৰাইসটো তললৈ আহিব এইখিনিত কিমান পাৰ্সেন্ট আছে আমি চালো এইখিনিত 3.8% আছে এতিয়া 3.8% যদি আছে তেতিয়া হলে আমি এটা ক্যালকুলেটৰ মাৰি চাও এতিয়া 10000 টকা মাৰিলো 10000 into 3.8% into 3.8% এতিয়া আমাৰ এখিনিৰ পৰা এখিনিলে আহিলে 10000 টকাত আমাৰ 380 টকা লছ হ'ব কিন্তু আমি হেখিনিত আমি ষ্টপ লছটো দিব লাগিব এতিয়া ষ্টপ লছটো আমি কি ভাবো যদি এখিনিলে গুচি আহে আৰু ইয়াৰ পৰা যদি ওপৰলৈ গুচি যায় তাৰ বিনিময়ত কি হ'ব আমাৰ অকল লছটো লাভলৈ কনভাৰ্ট নহব তাৰ কাৰণে আমি জেনাৰেলি কি কৰো এখিনিত আমাৰ যেটো ষ্টপ লছ আছিল ইয়াত মই তো ষ্টপ লছ লিখি দিও এটো ইয়াত মই লিখিছো এটো আমাৰ এটো ধৰি লওক ষ্টপ লছ কিন্তু আমি ভাবো কি ই এখিনিলে যদি আহে আৰু এখিনিলে অহাৰ পাছত হি যদি আৰু বেক কৰি ঘুৰি যায় আমাৰ ষ্টপ লছটো হিট কৰি তাৰ কাৰণে আমি কি কৰো কেতিয়াবা ষ্টপ লছ নলগোৱাৰ বিভিন্ন ধৰণে হ'ব কাৰণ হ'ব পাৰে আমি হয়তো কেতিয়াবা বহুত বেছি অভাৰ কনফিডেন্ট হ'ব পাৰো যে আমি লৈছো যেতিয়া হি ওপৰলৈ যাব হি তললৈ কেতিয়াও নাহে এনেকুৱা ধৰণৰ কাৰণ আমি কেতিয়াবা ষ্টপ লছ নলগাও বা আমাৰ লছ হোৱাৰ সম্ভাৱনা বেছি হ'ব বুলি ভাবিও বোলে ষ্টপ লছটো হিট কৰি পিনে ওপৰলৈ গুচি গ'ল এনেকুৱা বুলি ভাবিও আমি কেতিয়াবা ষ্টপ লছটো নলগাও ষ্টপ লছ নলগোৱাৰ পিছত কেতিয়াবা কি হ'ব পাৰে কি এখিনিলে গ'ল ই আকৌ সাপোৰ্ট ল'বৰ কাৰণে ইমান লৈ গুচি আহিলে তেতিয়া আপোনাৰ এই ষ্টকটোত ধৰি লওক এখিনি যদি এনেকে যদি গুচি আহে তেতিয়া আপোনাৰ বহুত ডাঙৰ এমাউন্ট এটা আপোনাৰ লছ হ'ব পাৰে এটো হ'ল আমাৰ মিস্টেক নাম্বাৰ 3 4 নম্বৰ হ'ব আমাৰ ৰিভেঞ্জ ট্ৰেডিং মানে কি এটা ধৰি লওক আমি এখিনিত এটা 4 নম্বৰ হ'ব আমাৰ ৰিভেঞ্জ ট্ৰেডিংটো কি হয় এটা ধৰি লওক আমি এখিনিত এটা ট্ৰেড ললো এতিয়া আমি ধৰি লওক আমি এখিনিত এটা ট্ৰেড ললো ট্ৰেডটোত আমাৰ লছ হৈ গ'ল ওপৰলৈ মাৰিছিলো কিন্তু ওপৰলৈ হি নগল হি ধৰি লওক এখিনিত তললৈ গুচি আহিলে এখিনিত ধৰি লওক আমাৰ তললৈ গুচি আহি পিনে এখিনিত আমাৰ ষ্টপ লছ কৰিলে এতিয়া ষ্টপ লছ কৰাৰ পাছত হি আমাৰ যেহেতু লছ হ'ল এটা 10000 আমাৰ 500 বা 600 আমাৰ লছ হৈ গ'ল তেতিয়া আমি এটা আমাৰ মাইন্ডত এটা প্ৰশ্ন এটা আহে বা আমি বিচাৰো আমি যেনেকে নহওক সেই আমাৰ লছটো আমি ৰিকভাৰ কৰিবলৈ চেষ্টা কৰো আৰু ৰিকভাৰ চেষ্টা কৰি যেতিয়া আমি বেলেগ এটা ট্ৰেড লওঁ কাউন্টাৰ ট্ৰেড মানে কি আমি এখিনি ধৰি লওক আমি বেলেগ এটা ট্ৰেডৰ এন্টাৰ কৰিলো আমি ভাবি ললো হেখিনি পাই হি তললৈ আহিব
তললে আহিব যেতিয়া এন্ট্ৰি ফৰ সেল সাইড আমি সেল সাইডত এটা এন্ট্ৰি কৰিলো কিন্তু সেল সাইডত এন্ট্ৰি কৰি দিয়া পাছত এই আমি প্ৰথম যেটো ট্ৰেড লম হেতু হয়তো আমি এনালাইসিস কৰি লম কিন্তু সেকেন্ড ট্ৰেডটো যেটো লম হেতু হয়তো আমি উইদাউট এনালাইসিস আমি লম আৰু সেই উইদাউট এনালাইসিস লওঁতে আমি যেহেতু এটো মানে পইচাটো লসটো ৰিকভাৰি কৰিবৰ কাৰণে আমি ট্ৰেড লম গতিকে এটো আমাৰ এনালাইসিস আমি খুব সম্ভৱ আমি নকৰিম চাগে আৰু আমি অকল লসটো ৰিকভাৰি কৰিবৰ কাৰণে কৰিম যত আমাৰ মাৰ্কেট আৰু ওপৰলৈ গুচি গ'ল আৰু ওপৰলৈ গুচি গ'ল again move up and make loss তেতিয়া ওপৰলৈ গুচি গ'লে আমি আকৌ ট্ৰেড লম আকৌ ট্ৰেড ললে তাত আমি যেটো সেল ট্ৰেড লৈছিলো হি আকৌ ওপৰলৈ গুচি গ'ল তাত আমাৰ আকৌ লস হ'ল এটো হল ৰিভেঞ্জ ট্ৰেডিং এতিয়া ৰিভেঞ্জ ট্ৰেডিং অন্য এটা কাৰণ যাৰ কাৰণে আমাৰ লস হোৱাৰ প্ৰবাবিলিটি বেছি হয় এতিয়া ৰিটেইলাৰৰ লস হোৱা 4 নম্বৰ কাৰণটো হ'ল ওভাৰ ট্ৰেডিং মানে কি এতিয়া ধৰি লওক আমাৰ এখন চাৰ্ট যিকোনো এখন চাৰ্ট বলে এখন চাৰ্ট এতিয়া ইয়াত আপুনি যদি লক্ষ্য কৰে একদিনত সময় থাকে মানে ট্ৰেডিংৰ সময় থাকে 6 ঘন্টা মোটামুটি 6 ঘন্টা 9:15 ত মাৰ্কেট ওপেন হয় আৰু 3:30 ত মাৰ্কেট শেষ হয় মোটামুটি 6 ঘন্টা 15 মিনিট বুলি আমি ক'ব পাৰো 6 ঘন্টা 15 মিনিটত আপুনি যদি ক্যান্ডেল হিচাপে চাই এঘন্টিয়া ক্যান্ডেল আপুনি 6টা পাব কিন্তু এতিয়া ধৰি লওক আপোনাৰ এতিয়া এটালে ক্যান্ডেল এতিয়া আজিৰ ক্যান্ডেল লালে মই দেখাও আপোনালোকক এতিয়া ধৰি লওক আপোনাৰ এডাল হল আজিৰ ক্যান্ডেল এতিয়া এই লাষ্টৰডাল হল আজিৰ ক্যান্ডেলডাল এতিয়া 1 ঘন্টা কিন্তু মই যদি আপোনাৰ ঘন্টা হিচাপে দেখাও একদিনৰ ক্যান্ডেলডালত আপোনাৰ এই 6 ঘন্টাৰ 6ডাল ক্যান্ডেল থাকিব 1 2 3 4 5 6 আৰু এডাল প্ৰথমডাল 6ডাল আৰু এই লাষ্টৰডাল 15 মিনিটৰ ক্যান্ডেল এতিয়া আপুনি এই 6ডাল ক্যান্ডেলত আমি ট্ৰেড কৰিব লাগিব আপুনি দেখিছে এই 6ডাল ক্যান্ডেল আছে এটা 6ডাল ক্যান্ডেলক যদি আমি যদি 5 মিনিটত ভাগ কৰি দিও তেতিয়া আপোনাৰ ইয়াত কি হ'ব আপোনাৰ বহুত ধৰণৰ ক্যান্ডেল দেখিব 5 মিনিটত যদি আমি ভাগ কৰি দিও তেতিয়া প্ৰত্যেক 5 মিনিটৰ ক্যান্ডেলে এডাল ক্যান্ডেল আৰু এটা 5 মিনিটৰ সময়টোক ৰেফাৰ কৰে এডাল ক্যান্ডেলে তেতিয়া আমি কি কৰিম ইয়াতে ধৰি লওক আমি ট্ৰেড এটা ললো ইয়াতে ধৰি লওক আমি ললো এখিনি ট্ৰেড এটা এখিনিত ললো এন্ট্ৰি লোৱাৰ পাছত ধৰি লওক এখিনিলে ওপৰলে আহিলে এই তললে গুচি গৈ পিনে আমাক কি কৰিলে এখিনিত এসএল হিট কৰালে এখিনিত এই পইণ্টত আমাক কি কৰিলে এসএল মানে stop loss হিট কৰালে stop loss হিট কৰি পিনে আমাৰ লস কৰিলে তে লস কৰাৰ লগে লগে আমি কি কৰিম এখিনিত আমি এটা আৰু ট্ৰেড লবলৈ চেষ্টা কৰিম যে আমাৰ ধৰি লওক মানে এখিনি যেহেতু ইএমএ ব্ৰেক কৰিলে আৰু ব্ৰেক কৰাৰ লগে লগে ই দেখিলো যে এখিনিত এটা লাষ্টৰ যেটো লো আছিল এই লোটো ব্ৰেক কৰি দিলে লোটো ব্ৰেক কৰাৰ লগে লগে আমি এখিনিত কি কৰিম এখিনিত এসএল হিট কৰাৰ লগে লগে আমি জেনাৰেলি আমি আমাৰ কেনেকুৱা হয় এখিনিত আমাৰ মাৰ্কেট তললে যাবই মানে আমি ভাবি লও যে মাৰ্কেট এখিনিৰ পৰা তললে যাব again make entry at downside আমি ডাউনসাইডত আৰু এটা ট্ৰেড লৈ ললো ট্ৰেড লোৱাৰ পাছত হি কি কৰিব হি আকৌ ওপৰলৈ গুচি যাব এতিয়া যেহেতু ইয়াত আপোনাৰ সাপোৰ্ট এটা আছে আৰু এই সাপোৰ্টটো এখিনি সাপোৰ্ট এটা বনালে এটা সাপোৰ্টটো কি ৰেসপেক্ট কৰিলে হি ওপৰলৈ গুচি গ'ল আমাৰ আকৌ লস হ'ল এতিয়া আমি এটাৰ পাছত এটা যেটা ট্ৰেড কৰি গৈ থাকিম ডেফিনেটলি আমাৰ ট্ৰেডিংৰ নাম্বাৰস বোৰ বাঢ়ি যাব এতিয়া জেনাৰেলি এটা প্ৰফেশনাল ট্ৰেডাৰে জেনাৰেলি এটা দুটা বা ম্যাক্সিমাম 3টা আপোনাৰ ট্ৰেড কৰে কিন্তু বিগিনাৰসে যেটা ট্ৰেড কৰে বিগিনাৰসে জেনাৰেলি ট্ৰেড এটা দুটা বা 3টা নকৰে ই আপোনাৰ ট্ৰেড কৰোতে 9 to 10 আপুনি এটা লক্ষ্য কৰিব বিগিনাৰসে ট্ৰেডটো লওঁতে এক দিনত টোটাল 9 to 10 ট্ৰেড এক্সিকিউট কৰিব এটা 9টাৰ পৰা 10টা এক্সিকিউট কৰিব এটা 10টা ট্ৰেড যদি আপুনি এক্সিকিউট কৰে ধৰি লওক আপোনাৰ এটাৰ ব্ৰোকাৰেজ কিমান
এটা ট্ৰেডৰ ব্ৰকাৰেজ আপোনাৰ নৰ্মেলি আপোনাৰ বাই সাইড সেল সাইড 20 plus 20 plus 20 is equal to 40 ঠিক আছে আপোনাৰ টোটাল ব্ৰকাৰেজ হ'ব 40 লগত টেক্স এক্স থাকে আৰু টোটাল আপোনাৰ 68 মান পৰিব 68 আৰু আপুনি যদি 10টা ট্ৰেড লয় আপোনাৰ মোটামুটি 680 টকা ধৰি লওক আমি 500 বা 600 টকা আমি ধৰিলো কিন্তু আপুনি এটা বিগিনাৰ হিচাপে আপুনি যেতিয়া ট্ৰেডটো ল'ব তেতিয়া আপুনি ট্ৰেডটো লওঁতে আপোনাৰ ইয়াত কিমান প্ৰবেবিলিটি আছে কিমান প্ৰবেবিলিটি আছে প্ৰফিটটো বনোৱাৰ যে আপুনি 500 টকা বা 600 টকাৰ ওপৰত আপুনি যে বনাব পাৰিব তাৰ কিমান প্ৰবেবিলিটি এতিয়া আপুনি সেই যদি ব্ৰকাৰেজটো যদি বাঢ়ি বাঢ়ি গৈ থাকে 500 টকা যদি বা 600 টকা যদি ব্ৰকাৰেজ হয় এনেকুৱাটো নহয় যে আপুনি লাভেই কৰিব বা লছেই কৰিব বা ডেফিনেটলি আপোনাৰ কষ্ট থাকিব সি আপোনাৰ তাত লাভ হ'ব পাৰে লছো হ'ব পাৰে আৰু আমি জেনেৰেলি কি হয় আমি যেতিয়া আমি বিগিনাৰ্ছ হৈ থাকো তেতিয়া আমি লাভ নহয় কাৰণেহে আমি জেনেৰেলি প্ৰফিট মানে কৰিবৰ কাৰণে এটাৰ পাছত এটা ট্ৰেড কৰি গৈ থাকো এতিয়া হেনেকে কৰোতে আপোনাৰ 10টা যদি ট্ৰেড হৈ যায় তেতিয়া আপোনাৰ 680 টকা বা আমি 600 টকা ধৰিলো বা 550 টকা ধৰিলো এই 550 টকাটো আমাৰ গ'লটো গ'লেই লগত আমি যিখিনি আমাৰ কেপিটেল আছিল সেইখিনি লাহে লাহে কমি যাব সেইকাৰণে আমি অভাৰট্ৰেড কৰিব নালাগে এতিয়া আমাৰ 6 নম্বৰ মিস্টেকটো চাম বৰ্তমান আমি এইখিনি মৰাই দিওঁ এতিয়া আমি ইয়াত কিছুমান ইন্ডিকেটৰ লগাই লওঁ ধৰি লওক RSI লগালো MACD লগালো তাৰপিছত আমি লগালো সুপাৰ ট্ৰেণ্ড লগালো এতিয়া আমি এটা বস্তু চাব এতিয়া এইখিনিত হ'ল সুপাৰ ট্ৰেণ্ডে ইয়াত সেল সিগনেল দিছে সুপাৰ ট্ৰেণ্ডে এইখিনিত সেল সিগনেল দিছে তাৰপিছত আপোনাৰ এইখিনিত যদি আমি চাওঁ সুপাৰ ট্ৰেণ্ডৰ পাছত আমাৰ RSI আমাক ক'ত সেল সিগনেল দিলে RSI সেল সিগনেল দিলে আপোনাৰ মোটামুটি এইখিনিত সেল সিগনেল দিলে কাৰণ এইখিনিত এটা সেল সিগনেল দিলে ইয়াত এটা সেল সিগনেল দিলে কিন্তু যদি আপোনাৰ EMA যদি চাই মানে MACD যদি চাই MACD আপোনাক সেল সিগনেল দিছে ক'ত সেল সিগনেল এইখিনিত MACD সেল সিগনেল দিছে আৰু তাৰ পৰিৱৰ্তে যদি আপুনি যদি EMA যদি চাই এইখিনিত EMA আপোনাক সেল সিগনেল দিছে এতিয়া কি হ'ব এতিয়া আপোনাৰ এইখিনিত দিলে আপোনাৰ EMA এইখিনিত দিলে আপোনাৰ সুপাৰ ট্ৰেণ্ড আৰু এইখিনিত আপোনাৰ সেল সিগনেল দিছে মোটামুটি এইখিনিত দিছে এইখিনিত কেলে দিলে যেহেতু RSI এটা ট্ৰেডিং ইন্ডিকেটৰ মানে এই ট্ৰেডিং ইন্ডিকেটৰ নহয় ই এটা ষ্ট্ৰেংথ ইন্ডিকেটৰ হয় আপুনি ইয়াৰ ষ্ট্ৰেংথটোহে চাব পাৰে ইয়াত দেখিছে আপোনাৰ RSI এটা ইয়াত ডাইভাৰজেন্সৰ সৃষ্টি হৈছে ইয়াৰ এইখিনিৰ পৰা এইখিনিলৈ গৈ এইখিনি দেখিছেনে যে ই তললৈ আহিছে তাৰ মানে RSI জোৰ কমিছে RSI জোৰ কমাৰ লগে লগে আপোনাৰ ষ্টকটোৰ জোৰ কমিব আৰু হেতু ইয়াত ইন্ডিকেট কৰিছে এইখিনি লাহে লাহে তললৈ গুচি আহিছে গতিকে RSI ক আমি এইখিনিত এটা ইন্ডিকেশন পোৱা বুলি আমি ধৰিব পাৰো কিন্তু যদি MACD চাই MACD তাৰ আগত এতিয়া আপুনি এটা কথা লক্ষ্য কৰিছে যে ইয়াত আমাৰ চাৰিটা ইন্ডিকেটৰ আছে চাৰিটা ইন্ডিকেটৰৰ সিগনেলবোৰ বেলেগ বেলেগ হৈছে সেইকাৰণে এটা কথা মনত ৰাখিব ইন্ডিকেটৰে আমাক এনেকুৱা নহয় যে সব ইন্ডিকেটৰ একেলগতে সিগনেল দিব বা একে ধৰণে কথাবোৰ আমাক বুজাবলৈ চেষ্টা কৰিব বা ইন্ডিকেটৰবোৰে একেলগে আমাক ইন্ডিকেট কৰিব হেনেকুৱা নহয় প্ৰত্যেকটো ইন্ডিকেটৰৰ বেলেগ বেলেগ আপোনাৰ ক্যাৰেক্টাৰিস্টিক্স আছে আৰু সেইমতে আমি যদি ক্যাৰেক্টাৰিস্টিক্সৰ ফলো কৰো ইন্ডিকেটৰৰ তেতিয়া হলে আমি সব ধৰণৰ ইন্ডিকেটৰ একেলগতে লগালে আমাৰ লোকসান হোৱা চান্স হয়তো বেছি হ'ব পাৰে এতিয়া আমাৰ বিগিনাৰ্ছ হিচাপে লছ কৰাৰ কাৰণ 7 নম্বৰ কাৰণটো হ'ল ৰিস্ক মেনেজমেন্ট এতিয়া ৰিস্ক মেনেজমেন্ট কি বস্তু ধৰি লওক আমি এইবোৰ চাৰ্টবোৰ ডিলিট কৰি দিছো আমাক এতিয়া এইবোৰ নালাগে চাৰ্টবোৰ ডিলিট কৰি দিছো এতিয়া ডিলিট কৰি দিয়াৰ পাছত
আমি এটা দেখিছো আমি বোলে এইখিনি ট্ৰেড এটা লৈছো যিকোনো হ'ব পাৰে আপুনি ধৰি লওক বাই কৰিছে বা সেল কৰিছে এইখিনিত বাই কৰিছে বা সেল কৰিছে এতিয়া ইয়াত দুটা বস্তু থাকে ৰিস্ক মেনেজমেন্টটো কি বস্তু এতিয়া ধৰি লওক আমাৰ এইখিনিত বোলে আমি বাই ট্ৰেড ললো এতিয়া লোৱাৰ পাছত আমাৰ ওচৰত আছে টোটেল 1 লাখ টকা আমি ট্ৰেডটো ল'ম ধৰি লওক আমি ট্ৰেড ললো 20,000 দি টোটেল আমি ট্ৰেডটো ললো 20,000 টকা এতিয়া 20,000 টকা দি যেতিয়া ট্ৰেড ল'ম এতিয়া আমি এটা বস্তু সদায় ইয়াত লক্ষ্য কৰিব লাগিব এতিয়া ধৰি লওক আমি এইখিনি বাই কৰিছো বাই কৰাৰ পিছত এইখিনিত বাই কৰিলো বাই কৰাৰ পিছত আমাৰ ইয়াত ৰিস্ক মেনেজমেন্টটো আমি চাব লাগিব বোলে 1:1 ল'ম বা 1:2 ললো 1:2 এইখিনি ধৰি লওক আপোনাৰ 1:2 হ'ল 28 হ'ল কথা নাই বাৰু এতিয়া ধৰি লওক এইখিনিত যদি আমি লওঁ ট্ৰেডটো বোলে আমি এইখিনিত ললো এইখিনিত ললো ট্ৰেডটো কিন্তু আমি এই লাষ্ট লটো দিলো বোলে আমাৰ ষ্টপ লছ হোৱাৰ পাছত আমি বোলে ৰিস্ক ৰিৱাৰ্ডটো ৰাখিম 1:2 মানে যদি ষ্টকটো ওপৰলৈ গুচি যায় আমি এইখিনিত আমাৰ এইটো টাৰ্গেট থাকিব এই লেভেলটো আমি টাৰ্গেট থাকিব আমাৰ আৰু এই লেভেলটো আমাৰ থাকিব ষ্টপ লছ আমি এটা ট্ৰেডিং কৰিছো টোটেল 20,000 দি 20,000 এটা 20,000 ট্ৰেড কৰোতে আমাৰ এখিনিলে আহোতে আমাৰ বোলে ইয়াত 200 লছ হ'ল 200 লছ কিন্তু আমি তললে আহিলে বোলে 200 লছ হ'ব কিন্তু ওপৰলৈ গ'লে বোলে আমাৰ 400 প্ৰফিট হ'ব এটো হ'ল ৰিস্ক মেনেজমেন্ট এতিয়া কিছুমান বিগিনাৰছে কি কৰে এখিনিলে আহোতে ট্ৰেডটো কাটি নিদিয়ে ইয়াত ষ্টপ লছ যেটো থাকে এটো ষ্টপ লছ নাইকিয়া কৰি দিব নাইকিয়া এই কাৰণে কৰে যাতে হি ওপৰলৈ গুচি গ'লে যদি কিবা কাৰণে ওপৰলৈ গুচি যায় তাৰ যাতে সেই ষ্টপ লছটো কাটি পিনে ওপৰলৈ গুচি নাযাওক সেই কাৰণে কি ভাবে যে এইখিনিৰ পৰা ষ্টকটো ঘূৰিবও পাৰে আৰু তাৰ সম্ভাৱনাটো বেছি দেখে হি আৰু বেছি দেখাৰ পাছত সেইখিনিত কি কৰে ষ্টপ লছটো ডিলিট কৰি দিয়ে ষ্টপ লছটো ডিলিট কৰি দিয়াৰ পাছত সেই যেতিয়া ৰিস্কটো ৰিভাৰ্টটো একো নাথাকে ৰিভাৰ্টটো 0 হৈ গ'ল যেহেতু ষ্টকটো ওপৰলৈ গুচি নগ'লেই আৰু তললৈ যেতিয়া আহিব হি ইয়াৰ পৰা আহি তললৈ আহিব আৰু তললৈ সম্পূৰ্ণ তললৈ গুচি আহিব সেই তললৈ গুচি অহাৰ পাছত সেইটো আপোনাৰ টোটেল ট্ৰেডটোত গোটেই পইচাটো লছ হৈ যায় গতিকে আমি সদায় এই ৰিস্ক মেনেজমেন্টটো সদায় কৰিব লাগিব যে আমি কিমান টকা হেৰুৱাবলৈ আমি ৰেডি আছো সেইটো আগতে আমি প্লেনিং কৰি ৰাখিব লাগিব আৰু সেই হিচাপে আমি ট্ৰেডটো ল'ব লাগিব আৰু দুই নম্বৰ কথা যেতিয়া আমাৰ হাতত যদি 1 লাখ টকা থাকে বা 50,000 থাকে তাৰ সম্পূৰ্ণ পইচা বা তাৰ আধা পইচাও আমি ট্ৰেডত লগাব নালাগে তাৰ মেক্স টু মেক্স 10% বা 20% আমি ট্ৰেডত লগাব লাগিব তেতিয়া আৰু এনেকে যেতিয়া আমি ৰিস্ক লম তেতিয়া এনেকুৱাটো হেৰি নহয় যে আমাৰ প্ৰত্যেকটো ট্ৰেডেই লছ হ'ব ডেফিনেটলি আমাৰ প্ৰফিটো হ'ব তেতিয়া আমাৰ যদি 200 টকা আমি লছ কৰো আমি 400 টকা যদি প্ৰফিট কৰো আৰু হেনেকে যদি আমি 3টা বা 4টাও যদি ট্ৰেড কৰো যত এটা প্ৰফিট হ'ল এটা লছ হ'ল বাকি কিটা কষ্ট তেতিয়াও আমি 200 টকা এটা আমাৰ থাকিব আৰু ট্ৰেডবোৰ হেনেকেই লোৱা হয় এতিয়া আপোনালোকে যেতিয়া ট্ৰেডবোৰ লবলৈ চাব তেতিয়া গম পাব তাৰ ৰিস্ক মেনেজমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় উইদাউট ৰিস্ক মেনেজমেন্ট আমি কেতিয়াও ট্ৰেডত সাকসেস হ'ব নোৱাৰো এতিয়া মই যে আপোনালোকক এই বস্তু দেখালো এই বস্তুটো হ'ল ৰিস্ক মেনেজমেন্ট যে আমি কিমান টকা লছ কৰিম আৰু কিমান টকা প্ৰফিট কৰিম আৰু তাৰ লগতে হ'ল আৰু এটা বস্তু থাকিব হেতু হ'ল মানি মেনেজমেন্ট যেটো আছে যেটো মই আপোনালোকক ক'লো 1 লাখ টকা থাকিলে 20,000 টকা লগাম বা 10,000 টকা লগাম হেতুৱে হ'ল আমাৰ মানি মেনেজমেন্ট যে আমাৰ কিমান টকা থাকিলে আমি কিমান টকা লগাব লাগিব ট্ৰেডটোত প্ৰফিট কৰিবৰ কাৰণে হেতু এই মানি মেনেজমেন্টৰ কনসেপ্টটো আমাৰ থকাটো খুবেই দৰকাৰ বিগিনাৰছে মিস্টেক কৰা আৰু এটা কাৰণ হৈছে ইম্পেক্ট নিউজৰ ইম্পেক্ট নিউজ বেস ট্ৰেড এতিয়া ধৰি লওক এইটো ইনডেক্স কৰি আছো ইনডেক্স নমাবলৈ মই বোলে আপোনাক ৰিলায়েন্সত দেখালো
ৰিলায়েন্সত দেখাইছো এতিয়া এটো হল ৰিলায়েন্স ইণ্ডাষ্ট্ৰি এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰি মই চাৰ্টখন খুলিলো এতিয়া দেখিছে এটো আপোনালোকে দেখিছে এতিয়া ধৰি লওক এটো ৰিলায়েন্স আজি তললে পৰিছে কিন্তু মই এটা কথা আপোনালোকক কওঁ ডাঙৰ চাৰ্টখন খুলি চাও এক দিনৰ চাৰ্টখন চালে আমি ভালকে দেখিম কবাত নিউজ বেস ট্ৰেডিংৰ নিচিনা কিবা এক্টিভিটি আছে নেকি এতিয়া আপোনালোকে এখন চাৰ্টত চাব আমি জেনাৰেলি কি হয় এইখিনিতে মই আপোনালোকক দেখাব পাৰিম এতিয়া এটো আমাৰ এটা লেভেল দেখিছে নে আৰু এটো আপুনি এটো লেভেল আপোনাৰ তলৰ পৰা গৈছে এনেকে ট্ৰেন্ড লাইন গৈছে এইখিনিৰ পৰা আপোনাৰ এটো এটা ট্ৰেন্ড লাইন গৈছে যদি আপোনালোকে নেজানে তেতিয়া হলে আপোনালোকে সুধিব পাৰে আৰু যদি কোনোবাই জানে তেতিয়া হলে আপোনালোকে গম পাইছে এটো এটা খুব ধুনিয়া ব্ৰেকআউট প্যাটাৰ্ন এতিয়া আপোনাৰ এইখিনিৰ পৰা তললৈ গৈছে তললৈ গৈ পিনে ইয়াত আপোনাৰ ৰেজিস্ট্যান্স লৈ পিনে হি তললৈ আহিছে তলত হি বাৰে বাৰে সাপোৰ্ট লৈছে এইখিনিত আপোনাৰ দেখিছে এটো আপোনাৰ এইখিনিত খুব ধুনিয়াকে বাৰে বাৰে সাপোৰ্ট লৈছে সাপোৰ্ট লোৱাৰ পিছত হি ওপৰলৈ গৈ আকৌ এইখিনিত সাপোৰ্ট লৈছে এইখিনিত সাপোৰ্ট লৈ পিনে হি এই ট্ৰেন্ড লাইনটো এই যে আপোনাৰ ৰেজিস্ট্যান্স আছে এই ৰেজিস্ট্যান্স জালক আপোনাৰ এইখিনিত ব্ৰেক কৰিছে ব্ৰেক কৰাৰ পিছত সেইখিনি এটো খুব ধুনিয়া এটা বুলিশ প্যাটাৰ্ন কিন্তু বুলিশ প্যাটাৰ্ন হলো কি হ'ব তাৰ পিছত নেক্সট ক্যান্ডেলডাল তললৈ আহিলে তললৈ অহাৰ পিছত এন্ড ফল আফটাৰ 2 days এতিয়া আপুনি দেখিছে আপুনি এটো বুলিশ প্যাটাৰ্নটো এখিনি ব্ৰেকআউট দিলে এই প্যাটাৰ্নটো ব্ৰেকআউট দিয়াৰ পিছত এই প্ৰাইস অকন লৰচৰ হল তাৰ নেক্সট দিনা এটো বিৰাট ডাঙৰকে পৰি গল আমি এখিনিত যদি এন্ট্ৰি কৰো তেতিয়া এন্ট্ৰি কৰিলে এখিনিত যদি এনেকে যদি পৰি যায় জেনাৰেলি কিবা এটা যদি নিউজ আহে আৰু নিউজটোৱে যদি আপোনালোকৰ ষ্টকটোৰ ওপৰত যদি কিবা নিগেটিভ ইমপ্যাক্ট পেলায় তেতিয়া হলে এই ষ্টকটো এনেকে ফ্ৰী ফল হ'ব পাৰে আৰু সেই ফ্ৰী ফল হলে জেনাৰেলি আমাৰ লস হয় বিগিনাৰ্সে মিস্টেক কৰা অন্য এটা কাৰণ হল প্ল্যান নথকা যে আমি এতিয়া ধৰি লওক নিফটি বা ৰিলায়েন্স এতিয়া ৰিলায়েন্সতে যদি আহো আমি এটো একদিনীয়া ক্যান্ডেল আমি ইয়াত উলিয়াই ললো ধৰি লওক 5 মিনিটৰ ক্যান্ডেল আজি বলে আমি ট্ৰেড কৰিম ৰিলায়েন্সত এতিয়া ৰিলায়েন্সত যেতিয়া ট্ৰেড কৰিম তেতিয়া আমি কি ট্ৰেড কৰিম বা কেনেকে ধৰণে ট্ৰেড কৰিম আমি প্ৰথমতে প্ল্যানিং কৰিব লাগিব যে আমি এনেকুৱা কন্ডিশনত এনেকুৱা ধৰণে ট্ৰেড কৰিম বুলি আপুনি প্ল্যানিং কৰি ল'ব লাগিব তেতিয়া আপুনি হেতু হিচাপে সেই সেটআপটো যদি মিলে তেতিয়া হলে আপুনি ট্ৰেড কৰিব নহলে আপুনি ট্ৰেড নকৰিব এতিয়া আপুনি ধৰি লওক এতিয়া বহুত ধৰণৰ সেটআপৰ ওপৰত কাম নকৰিব বহুত ধৰণৰ সেটআপৰ ওপৰত কাম কৰিব লাগিলে আপোনাৰ সেই সেটআপবোৰ আপোনাৰ মিক্স মেচ হৈ যাব আৰু মিক্স হৈ যোৱাৰ পিছত আপোনাৰ ট্ৰেডিংত লস হোৱাৰ সম্ভাৱনা বেছি থাকে এতিয়া ধৰি লওক আপোনাৰ এটা ট্ৰেড কৰিলে বলে এইখিনিত বলে আপোনাৰ এটা সাপোৰ্ট আছে আপুনি বলে সাপোৰ্ট ৰেজিস্ট্যান্সৰ ওপৰত ট্ৰেড লয় বেলেগত নলয় তেতিয়া আপুনি দেখিলে এইখিনিৰ পৰা এটা ইয়াত সাপোৰ্ট বনাইছে এটা এক্সামনে এটা সাপোৰ্ট বনাইছে বলে আপুনি এইখিনি বলে সাপোৰ্টটো ব্ৰেক কৰিলে ল'ব হি আপোনাৰ এইখিনিত মাৰ্কেট ওপেন হৈছে মাৰ্কেট ওপেন হোৱাৰ পিছত তললৈ আহিছে তললৈ অহাৰ পিছত ইয়াত সাপোৰ্টটো ব্ৰেক কৰিছে কেতিয়া 11:30 ত ব্ৰেক কৰিছে তাৰ পিছত আপুনি এইখিনিত বলে সেল ট্ৰেড লৈছে আৰু এই সেল ট্ৰেডটো বলে এইখিনিত ললে এইখিনিত বলে সেল কৰিলে তেতিয়া আপোনাৰ এটো প্ৰফিট হোৱাৰ সম্ভাৱনা বেছি থাকিব দুই নম্বৰ কথা আপুনি যদি ভাবি লৈছে যে যেটো হাই বনাব হাই বা প্ৰিভিয়াস যদি ৰিসেন্ট হাই যদি থাকে এটো আপোনাৰ এই এতিয়া আজিৰ দিনটোৰ এটো হাই আপুনি এইখিনিত যদি আছে এইখিনিত আপুনি ট্ৰেড কৰা নাই কিন্তু ইয়াৰ পৰা যদি বাউন্স কৰি পিনে ওপৰলৈ গুচি যায় ইয়াৰ পৰা বাউন্স কৰি যদি এইখিনিৰ পৰা যদি বাউন্স কৰি এইখিনিত আহিলে ইয়াত অকমান নাছিলে ষ্টকটো ইয়াত নাছিলে 4 নম্বৰ এইখিনি বাউন্স কৰি পিনে ওপৰলৈ গুচি গ'ল বলে ওপৰলৈ গুচি যোৱাৰ পিছত এইখিনিত আপুনি এইখিনিত ডেফিনেটলি ট্ৰেডটো ল'ব পাৰিব ইয়াত যেনেকৈ আপুনি দেখিছে ইয়াত এটো ব্ৰেকআউট লৈছে ব্ৰেকআউট লোৱাৰ পিছত এইখিনিটো যদি হেনেকে ব্ৰেকআউট লয়
এতিয়া এখিনিটো যদি হেনেকে ব্ৰেকআউট লয় ওপৰ পিনে গৈ পিনে এখিনি যদি ব্ৰেকআউট লয় তেতিয়া আপোনালোকে বাই কৰিব পাৰে তেতিয়া বাই কৰিলে আপোনাৰ সেই ট্ৰেডটোত আপোনাৰ probability বেছি থাকিব যে আপোনাৰ হেতুত প্ৰফিট হোৱাৰ probability বেছি থাকিব হেতু হল প্ল্যান ট্ৰেডিং আপুনি প্ৰথমতে আহি পিনে প্ল্যান কৰিব লাগিব যে মই কোনকিটা কন্ডিশনত ট্ৰেড কৰিম এতিয়া আপোনাৰ ইয়াত কন্ডিশন থাকে আপোনাৰ সেটআপ থাকে আপোনাৰ বিভিন্ন ধৰণৰ সেটআপ থাকে ইয়াত আৰু আপুনি বলে সব জানে কিন্তু আপুনি এটো ট্ৰেড আপুনি ভাবি ল'ব লাগিব প্ৰথমতে আহি পিনে যে আপুনি কোনটো ট্ৰেড কৰিব আৰু কোনটো ট্ৰেড নকৰিব এতিয়া ধৰি লওক আপোনাৰ আপুনি জানিব পাৰে 50টা সেটআপ বা 100টা সেটআপ আপুনি জানিব পাৰে কিন্তু আপুনি ধৰি ল'ব লাগিব যে মই এই সেটআপটো যদি বনাই তেতিয়া ট্ৰেড কৰিম নহলে নকৰো হেতু হিচাপে আপুনি যদি ট্ৰেড কৰে ডেফিনেটলি আপুনি প্ৰফিট থাকিব তেতিয়া এতিয়া বিগিনাৰছে লছ কৰা লাষ্টৰ কাৰণটো হল পেশেন্স এতিয়া বহুতৰ পেশেন্স নাথাকে বহুত ট্ৰেডাৰৰ পেশেন্স নাথাকে পেশেন্স নাথাকে মানে কি এটা ধৰি লওক আপোনালোকে এখিনিতে এটা ট্ৰেড এটা পাইছে ট্ৰেড এটা পোৱাৰ লগে লগে এখিনি দেখিছে না 11:30 হৈছে 11:30 ত আপুনি সেই ট্ৰেডটো লবলে ৰেডি হৈ আছে এটা দেখিছে ইয়ালে আহি পিনে আৰু এডাল পুলবেক ক্যান্ডেল তাৰপিছত ইয়াত এটো ৰিজেকশন লৈছে দেখিছে নে আপোনাৰ এটো ৰিজেকশন ক্যান্ডেলডাল দেখিছে এতিয়া এইখিনিত এই ক্যান্ডেলডাল এডাল হল ৰিজেকশন ক্যান্ডেল এতিয়া ৰিজেকশন ক্যান্ডেলডালত আপোনাৰ এটা শুটিং ষ্টাৰ বনাইছে এটা শুটিং ষ্টাৰ এনেকুৱা ধৰণৰ ক্যান্ডেলবোৰক আপোনাৰ শুটিং ষ্টাৰ বুলি কয় যেটো আমি ক্যান্ডেলষ্টিক সিৰিজত শিকিম যে কোনডাল ক্যান্ডেলক কি বুলি কয় কেনেকুৱা ধৰণৰ তাৰ ক্যাৰেক্টাৰিষ্টিক্স থাকে হেবোৰ বিষয়ে আমি ক্যান্ডেলষ্টিক সিৰিজত শিকিম গতিকে আমি এই ক্যান্ডেলডাল এটা টোটাল এটা বিয়াৰিশ ক্যান্ডেল আৰু এখিনিত আপোনাৰ এটো ৰিজেকশন লৈ পিনে এটো বনাইছে যেতিয়া ইয়াৰ পৰা পৰাটো নিশ্চয়তা বহুত বেছি থাকে গতিকে এটো ৰিজেকশন বনালে এটো ৰিজেকশন বনাই পিনে ইয়ালে এনেকে তললে আহিলে কিন্তু আপুনি ৰাতিপুৱা মাৰ্কেট খোলাৰ পৰা ৰব লগিয়া হলনে আপোনাৰ 11:35 লে ৰব লগিয়া হল এতিয়া যদি আপোনাৰ পেশেন্সটো নাথাকে আপুনি এখিনিত লব পাৰিব ইয়াতো লব পাৰিব বা এটো অকনমানিকে ব্ৰেক কৰিছিলে ওপৰলৈ গুচি গল তাতো লব আপুনি এনেকুৱা ধৰণে এতিয়া ধৰি লওক আপুনি এখিনিত ললে এটো এই পইণ্টত ললে বলে আপুনি ব্ৰেক কৰিলে সেল কৰিলে সেল কৰাৰ পিছত ই তললে আহিলে আকৌ ওপৰলৈ গুচি গল তাৰপিছত আপোনাৰ ইয়াত কি কৰিব ইয়াত ডেফিনেটলি আপোনাৰ বলে এখিনি ষ্টপ লছ আছে এখিনি ষ্টপ লছটো হিট কৰি পিনে আকৌ হি তললৈ গুচি আহিব আপোনাৰ প্ৰফিট কি হ'ব আপোনাৰ প্ৰফিট একো নহব কাৰণ হি এখিনি ট্ৰেডটো ললে হি ষ্টপ লছটো হিট কৰিলে হি আকৌ তললৈ গুচি আহিলে কিন্তু আপুনি যদি এখিনি ট্ৰেড লয় তেতিয়া আপোনাৰ ষ্টপ লছটো ওপৰত নাথাকে তেতিয়া ষ্টপ লছটো আপোনাৰ হ'ব এখিনিত তেতিয়া ইয়াতকে খুব বেছি সুন্দৰ ট্ৰেড হ'ব আৰু আপোনাৰ ষ্টপ লছ হিট কৰাৰ সম্ভাৱনাটো খুব কম থাকিব কিন্তু তাৰ কাৰণে আপোনাৰ পেশেন্স থাকিব লাগিব আপুনি ওয়েট কৰিব পাৰিব লাগিব তেতিয়া আপুনি এটা সুন্দৰ ট্ৰেড ল'ব পাৰিব এই কাৰণে পেশেন্স আপোনাৰ বিগিনাৰছ হলো বা আপোনাৰ যদি প্ৰফেশনাল ট্ৰেডাৰছ হলো আপোনাৰ পেশেন্সটো থকাটো খুব বেছি দৰকাৰ তেতিয়া আপুনি এজন ভাল ট্ৰেডাৰ হ'ব পাৰিব এতিয়া আমি বিগিনাৰছ হিচাপে আমি কি মিস্টেক কৰো আমি এখিনি কথা আজি শিকিলো কেনেকুৱা ধৰণে মিস্টেক কৰো আৰু আমি কেলে কৰিব নালাগে বা কেনেকুৱা ধৰণে এখিনি মিস্টেকক আমি এভয়েড কৰিব লাগে আমি তাৰ বিষয়ে শিকিলো গতিকে আজিৰ ভিডিওটো যদি আপোনালোকে ভাল লাগিছে তেতিয়াহলে আপোনালোকে ভিডিওটো লাইক কৰিব কমেন্টছ কৰিব ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত আৰু আটাইতকৈ ডাঙৰ কথা মই কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড ৰিসাৰ্চ এডভাইজাৰ নহয় গতিকে মোৰ কথাৰ ওপৰত বেছ কৰি কোনো ধৰণৰ ষ্টক আপোনালোকে কিনাৰ ওপৰত গুৰুত্ব নিদিব বা মই কোনো ধৰণৰ ৰিকমেন্ডেশন নেদু আৰু আপোনালোকে যদি আপোনালোকৰ কোনো ধৰণৰ ষ্টক কিনিব লগিয়া আছে বা মিউচুৱেল ফান্ড কিনিব লগিয়া আছে আপোনালোকে আপোনালোকৰ পাৰ্সোনাল যিজন এডভাইজাৰ থাকিব ফাইনান্সিয়েল এডভাইজাৰ তেখেতলোকক আপুনি সুধি পিনে তেখেতলোকৰ পৰামৰ্শ মতে আপোনালোকে কিনা বেচা কৰিব পাৰে ধন্যবাদ